Hello everyone, good morning. আৰু সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। আৰু ফ্ৰেণ্ডছ, এতিয়া বাজিছে ৰাতিপুৱা 7টা। মই শুই উঠিলোঁ, অকণমান আগত উঠিছোঁ। শুই কিনে দেৰি হ'ল আজি শুই উঠাত, মানে ৰাতি শুৱাত দেৰি হৈছে। উঠাটো দেৰি হ'ল আৰু উঠি কিনেই ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথা পাতিব লৈছোঁ। আৰু আজি দিনটো কি কৰোঁ কি নকৰোঁ সকলো দেখাম বুলি ভাবিছোঁ আপোনালোকক। তেনেহ'লে আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰোঁ। আৰু মই আহি আছোঁ গা ধুই কিনে, তাৰপিছত ভালকৈ কথা পাতি আছোঁ। আৰু আপোনালোকে উঠিল নাই বাৰু? উঠিছিল নাই? মই উঠিলোঁ বাৰু, আজি দেৰি হ'ল উঠাত। আৰু ৰ'ব দেই, মই গাটো ধুই আহি আছোঁ। আৰু ফ্ৰেণ্ডছ, মই গা ধুই আহিলোঁ। গা ধুই আহি কিনে আপোনালোকৰ লগত এতিয়া কথা পাতি আছোঁ। আৰু মই এতিয়া কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই আছোঁ আপোনালোকক। তেনেহ'লে চাই থাকক ভিডিঅ'টো, শেষলৈকে চাই থাকিব। এতিয়া লৈছোঁ চাহ খাবৰ কাৰণে। আৰু আপোনালোকে ভাবিছে চাগে কণীটোৰ অৱস্থা কিয় এনেকুৱা হৈছে। মানে কণীটো প্ৰথমতে মই বইল কৰিছিলোঁ। বইল কৰোঁতে যেতিয়া ভাঙি চালোঁ যে ভিতৰৰ পিনে ভালকৈ সিজা নাই। আকৌ মই এইটো ফ্ৰাই কৰিছোঁ, সেইকাৰণে কণীটোৰ অৱস্থা এনেকুৱা হৈছে। দেখিছে কেনেকুৱা হৈছে। আৰু এয়া ব্ৰেড গৰম কৰি লৈছোঁ আৰু চাহ, এতিয়া মই চাহ খাওঁ। আৰু ফ্ৰেণ্ডছ, এতিয়া মই গৈ আছোঁ। আৰু মোৰ হাতত আছে এখন মোনা। আৰু ফ্ৰেণ্ডছ, আজি মই ষ্টিকডাল আনিব পাহৰি গৈছোঁ। আৰু মোৰ মাইকটোও ভাঙি থাকিল, সেইকাৰণে এনেকৈ ভিডিঅ' বনাই আছোঁ। আৰু চাগে মাতটো ভালকৈ নাহিব পাৰে, কিবা কৰি মিলাই দিব আৰু শুনিব দেই এই ভিডিঅ'টো। শুনিব নহয়, চাব দেই এই ভিডিঅ'টো। আৰু ফ্ৰেণ্ডছ, এতিয়া মই আছোঁ দোকানত। আৰু আহিব টাইম হ'লেই, বহুতখিনি সময় হ'ল আহিব। আৰু মই কৈছোঁৱে ন, ভিডিঅ'টো মই হাতেৰে বনাই আছোঁ। মানে মই ষ্টেণ্ডডাল আনিব পাহৰিলোঁ, আৰু মোৰ মাইকটোও নাই, তো মাতটো চাগে ইমান ভালকৈ নাহিব। কি কৰিম আৰু, উপায় নাই, এনেকৈ বনাই আছোঁ ভিডিঅ'টো। আৰু এতিয়া মই বনাম বুলি ভাবিছোঁ আপোনাৰ ম'ম' চাটনি। কাৰণ গধূলি ম'ম' বনাম মই, তো তাৰ লগত লাগিব এটা চাটনি। চাটনিটোকে বনাম। আৰু মই ভাবিছোঁ আপোনালোককো দেখাম মই কেনেকৈ বনাম চাটনিটো, ম'মৰ চাটনিটো। তেনেহ'লে বলক চাটনি বনাম ম'মৰ। চাটনি বনাবৰ কাৰণে মই লৈছোঁ অকণমান বগা তিল, আৰু অকণমান লৈছোঁ নিমখ, অকণমান হালধি, আৰু 6-7টামান শুকান জলকীয়া, আৰু এটা সৰু পিঁয়াজ, কেইকোটামান নৰসিংহ লৈছোঁ চেলাই, আৰু লৈছোঁ এটা বিলাহী আৰু এটা বিলাহীৰ আধা। That's all I need, all I want is for you to stay a little longer now. With arms around me like a warrior, like the air. পিঁয়াজখিনি অকণমান ভাজি থাকিব লাগিব, ৰঙচুৱা হ'ব লাগিব। নৰসিংহ মই দি দিলোঁ। ইয়াত দিলোঁ মই শুকান জলকীয়াখিনি। এইখিনি অকণ ভালকৈ ভাজি লওঁ মই। দেখিছেনে ধুনীয়া কালাৰ হৈছে এতিয়া। এইখিনি এনেকুৱা এতিয়া ধুনীয়া কালাৰ হৈ ওলাইছে। তিলখিনি দি দিওঁ। আৰু ফ্ৰেণ্ডছ, দেখা পাইছে তিলখিনি ফুটি আছে আপোনাৰ। ইয়াত ফুটি আছে তিল। কিন্তু এতিয়া আপোনাৰ বিলাহী। মই ইয়াতে নিমখ, আৰু কালাৰৰ কাৰণে মই অকণমান দিলোঁ হালধি। বেছি নিদিব, অকণমানেই দিব। আৰু ফ্ৰেণ্ডছ, বিলাহীখিনি গেলি নোযোৱালৈকে ভাজি থাকিব লাগিব।
ফ্ৰেণ্ডছ দেখিছেনে বিলাহীখিনি ধুনীয়াকৈ গেলি গৈছে। এতিয়া আমাৰ ভজা হৈছে। এয়া দেখিছে বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এইখিনি আমাৰ ভাজি হৈ গ'ল। এতিয়া এইখিনি মই ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰত এইটো গ্ৰাইণ্ড কৰি দিম। তাৰপিছত চাটনিটো দেখাইছোঁ কেনেকুৱা হয়। Keep me company in the night. That's all I need. All I want is for you to মোৰ stay a চাটনি little ৰেডি হৈ গ'ল। longer. সেয়া দেখা পাইছে। With arms around me এইটো মমৰ লগত like খাবৰ a কাৰণে বহুত টেষ্টি হ'ব। border. আৰু ফ্ৰেণ্ডছ মই গ্ৰেণ্ড কৰা ভিডিঅ'টো দিব নোৱাৰিলোঁ কাৰণ মই কৈছোঁৱে ন হাতেৰে ভিডিঅ' বনাই আছোঁ। আজি মই ষ্টিক ডাল আনিছোঁ পাহৰি গৈছোঁ। লগতে মোৰ মাইকটোও নাই। সেইকাৰণে এনেকৈ ভিডিঅ' দিব লগা হৈছে। I can never get enough. Dive in deep into the ocean. মই মমৰ চাটনি বনাওঁ। এইটোৱে মোৰ তিলেৰে বনোৱা মমৰ চাটনি আছিলে। আৰু ফ্ৰেণ্ডছ এনেকৈ আপোনালোকেও ঘৰত মমৰ লগত ট্ৰাই কৰি চাব পাৰে মমৰ চাটনি তিলৰ। আৰু কেনেকুৱা হৈছে মোক জনাবচোন কমেণ্ট কৰি চাটনিটো।